নমস্কাৰ, মই সিমি দাস বৰুৱা। আজি সপ্তমীৰ উলমালহৰ মাজতে সংঘটিত হৈছে এক শোকাবহ ঘটনা। জেচিপিয়ে খন্দা পুখুৰীত পৰি মৃত্যু দুটি কণমানি শিশুৰ। 4 আৰু 5 বছৰীয়া শিশু দুটি একেটা পৰিয়ালৰে আছিল বুলি জানিব পৰা গৈছে আৰু শিশু দুটিৰ কৰুণ মৃত্যুত শোকৰ ছাপ পৰিছে বাইহাটা চাৰিআলিত। মৰ্মান্তিক, শোকাবহ। আজি সপ্তমীৰ উলমালহৰ মাজতে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল দুটি কণমানি শিশুৱে। পথাৰত জেচিপিয়ে খন্দা পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি ল'লে শিশু দুটিয়ে। এই শোকাবহ ঘটনাটো বাইহাটা চাৰিআলিৰ বেজেৰা ভমলাহাটিত সংঘটিত হৈছে। কণমানি শিশু দুটিক হেৰুৱাই এইদৰে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। কণমানি শিশু দুটিৰ এটি 4 বছৰীয়া সুদীপ্ত বেজবৰুৱা আৰু আনজন 5 বছৰীয়া মাধুৰ্যশীল। জানিব পৰা মতে সম্পৰ্কত 2 ভাতৃৰ 2 সন্তান আছিল শিশু দুটি। আমি পুনৰবাৰ জনাইছো, আজি সপ্তমীৰ উলমালহৰ মাজতে কৰুণ মৃত্যুক আঁকোৱালি ল'লে দুটি কণমানি শিশুৱে। পথাৰত জেচিপিয়ে খন্দা পুখুৰীত পৰি কৰুণ মৃত্যুক আঁকোৱালি ল'লে শিশু দুটিয়ে। এই শোকাবহ ঘটনাটো বাইহাটা চাৰিআলিৰ বেজেৰা ভমলাহাটিৰ। কণমানি শিশু দুটিক হেৰুৱাই কান্দোনত ভাগি পৰিছে আত্মীয় আৰু কণমানি শিশু দুটিৰ এটি 4 বছৰীয়া সুদীপ্ত বেজবৰুৱা আৰু আনজন 5 বছৰীয়া মাধুৰ্যশীল। দুটা, এটা সৰু সুৰাৰ মাজু ল'ৰাটোৰ ডাঙৰ ল'ৰা এটাই ল'ৰা আৰু এটা হ'ল সৰু সুৰাৰ ডাঙৰ ল'ৰা সৰু ল'ৰা। দুয়ো খেলি আছিল। আমি গৃহস্থই তাৰমানে কিবা কিবি কামতো ব্যস্ত। 10 মিনিটমানৰ ভিতৰতে ল'ৰাকেইটাৰ বিচাৰ লাগিল নাই। ইতিমধ্যে আমাৰ বস্তিৰ পিছফালে, আমাৰ নহয়, আমাৰ চাইডৰ তাৰমানে দুঘৰ এৰি যায়, তেওঁলোকৰ বস্তিৰ পিছফালে নতুনকৈ জেচিপি দি খান্দা খাল এটা আছে। তাতে যাই মাকে বিচাৰি পাইছে আৰু তেতিয়া যাই আমি বিচাৰি নামি লৈ আহিলোঁ। আহি হস্পিটেলত আনিছোঁ। হস্পিটেলত ডক্টৰে চাই এটা মৃত ঘোষণা কৰিছে। শিশু দুটা আমাৰ হস্পিটেলত পানীত পৰা বুলি কৈছিলে। তাৰপিছত আমাৰ হস্পিটেললৈকে লৈ আহিলে। আমাৰ চিকিৎসকসকলে, অন ডিউটিৰ চিকিৎসকসকলে পৰীক্ষা কৰি তেওঁলোকক ইতিমধ্যে মৃত্যু হোৱা বুলি গম পাইছে। কিমান বয়সৰ গম পাইছে নিশ্চয়? এটা 5 বছৰ, এটা 4 বছৰ। ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SJ নিউজ।